বেয়া মাৰামাৰি ভাল গাইজ ৱেলকাম টু আৱাৰ চেনেল এতিয়া আমাৰ লোক এটা অহা নাই ইটো আছে তন্ময় আছে আৰু লোক তিনিটামান আহি আছে তাহাঁতক ৰখি চাওঁ গাইজ এতিয়ালৈকে আহি পোৱা নাই আহি পেলাই যাওঁ আৰু না গাইজ গ্ৰাছলেণ্ডতে যাম আজিও ক'তো নাযাওঁ ওচৰতে জেগা নাই ওচৰতে কি ক'ম আৰু সেইকাৰণে এইগিলা দূৰৰ দূৰৰ পৰা মানুহ আহিছে অঁ কাষৰ মানুহগিলা নিগিলে বেয়া কথা হ'ব যাবাই লাগব এতিয়া সদায় যাম কাইলৈ যাম গাইজ এতিয়াই অফিচৰ পৰা বাহিৰে 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 আছি এইভাগে আমাৰ গাঁৱৰ এটা ৰখি চাওঁ এইভাগে আৰু দুটা আমাৰ গাঁৱৰে এনে ভাই দিয়ে আহিছে আৰু ইবাগৰ পৰা তিনিটা আহিছে ইবাগৰ পৰা দুটা আমি এতিয়া দুইজন গাইজ পুৰা MT-15 উঠাই লৈছি গাৰ্লছ কি ক'ম আৰু না ইবাগে MT-15 আহিছে আৰু এতিয়া দুটা আহি পালা ইবাগে আৰু ইবাগে এটা আহিছে ইবাগে দুটা আহি পাইছে ইবাগে আৰু এটা আহি পালাক আমাৰ পাৰ্টনাৰ আহিছে এতিয়া আমি যাবা আলছো গ্ৰাছলেণ্ড উল্লু পাৱাৰ বেংক লৈ ইবাগে গাড়ী উঠাব এতিয়া আমাৰ মিতা মানে আমাৰ মানস গাড়ী উঠাই দিব এতিয়া এই উঠাইছে নতুন ড্ৰাইভাৰ না অলপ চলাং লাগি থাকে তাৰ গাড়ী চাড়ী গোটা আছি আৰু না বেটাৰী শিকা আছি এইকেইটা কোনোবাই চিনি পাইছি এইকেইটা কোনোবাই চিনি পাইছি হেল্ল' গাইজ গ্ৰাছলেণ্ডত যাব মানে আমাৰ ড্ৰাইভাৰ কিবা ল'লা আৰু না গাড়ী চালো এনেকুৱা দেখিব লাগে বোলে গাইজ গাইজ NS 200 আমি তিনিজনে চব গাড়ী কাৰণে তিনিজনে ভাল লগাইছি আজি নাই আমি দুজনে আহোঁ কিন্তু কোনোবা ক'ব পাৰে চাপলি বুলি কিন্তু আমি চাপলি নহয় গাইজ চাপলি হয় নহয় টিকুকেইটা বেয়া লাগে না ভাল মোৰ গাড়ীখন নাই বৰ্তমান কিন্তু কি ক'ম আৰু না মানুহৰ এতিয়া ডিউটি সেইকাৰণে তেল বেছি খাই না ভাল মানুহবিলাক আহিছে খালি মাৰিছে আৰু না বনাব লাগে কি ভিডিঅ' বনাই কি ভিডিঅ' বনাই দিছে ব্লগিং কি বনাই ভালৰ মোবাইল কি কৈ যায় আমাক কি কথা কৈ আছে ভাল বেয়া ভাষা ওলাইছে দেই কিন্তু ভাল আমি ভাবছিলো আজি বেয়া ভাষা নখাম বুলি ভাবিছিলো নাই কি কথা ক'লা দেখছে না কি ভিডিঅ' নাপাতে কি বনাই ৰে ভাল স্বাস্থ্যতা আছে স্বাস্থ্য চাৰি ইনকে লাহে লাহে ইনকে বিমান যাম না আমি গাইছ না নাই কি খবৰ না ভাল ইনকে বিমান যাম কি নাই ইটো ভিডিঅ' যদি মোটামুটি 3,000 মান ভিউজ আহে এই বুকৰি আছে তো 500 টকা থৈ আহিম মই ভাল তই 500 টকা একলা থৈ মানে গানো মিলাই থৈ আহিম হ'ব দে গাইছ 500 টকা থৈ আহিম বুকৰি কাছত ইনকে থৈ আহিম না আমি থৈ আহিম গাইছ 500 টকা সঁচাই থৈ আহিম মায়ে কপত খাইছো এই হ'ব দে আমি থৈ আহিম 20 টকা লৈ জক দিম গাইছ মই 500 থম দেই আমি 20 টকা লৈ জক দিম গাইছ সেইটো ল'ব লাগে কোনে পাই যাবি যদি কিমান ভিউ হ'ব বুলি কয় 3,000 ভিউ কৰি দি গাইছ ছাবস্ক্ৰাইবাৰ আৰু 500 মান হ'লে হ'ব হ'ব গাইছ 100টা মান ছাবস্ক্ৰাইব বাঢ়িলেও হ'ব গাড়ী যদি গাইছ মোবাইল নিচিনা আজিও মোবাইল হ'ব গাড়ী গাইছ নালাগে গাইছ চাই থাকিলে আৰু না ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিলে হ'ল গাইছ কালি গাড়ী ধুমাবা দিয়া নাছিল আজি বাল গাড়ী ধুমাবা দিছে গাইছ লম্পেন চা না বে বাল গোটাই লেতেৰা হৈ গ'ল আৰু না কি ক'ম আৰু ওচৰত ঘৰলৈও গোটাই লেতেৰা হৈ যায় লম্পেন চম্পেন গাড়ী ধুমাবা দিছে আজি কিবা চাৰ্জ নাই মোবাইলত পাৱাৰ বেংক লৈ ঘূৰি ফুৰিব লগা হৈছে কালি গাড়ী ধুমাবা দিয়া নাছিলে গাইছ মোৰ গাৰ্লফ্ৰেণ্ড অহাৰ কাৰণে না এইটোও ভাল ইনকে ক'ব লাগিব না কি ক'ম গাইছ আজি বতাহ অলপমান দিছে দোকান চোকান গোটাই উৰাই যাব কৈছে না এইগিলা গাছ মানুহ হৈছে দোকান আছে এইগিলা গাছ ৰাস্তাটো বাৰু বহুত দোকান আছে আমাৰ এইগিলা তেতিয়াহ'লে বস্তু খাব বাবে আৰু না যি খাবা গাইছ কি ক'ম আৰু না আমি মাজত যাম মাজত যাই শিকাই চাম গাইছ চব শিকাম মাজত মানুহ বেয়া হোৱা নাই মানুহ কোনো নাই আৰু না মানুহ হৈছে গাইছ আজি কিন্তু তেওঁ আৰু না ৰবিবাৰে বেছি মানুহ হয় গাইছ ৰবিবাৰে আহিলে হ'ল তেতিয়া আহোঁতে আজি মানুহ নহয় বহুত মানুহ হৈছে যোৱাকালি কিমান বেছি মানুহ গাইছ শুনি চাপৰি কেইটা আমাক খাইছিবে ভাল ইমান আৰু ইনচেল দি থাকে আৰু না গাইছ মানুহ গ'লে তাতে আমাক ইনচেল দিবাই পেলাব পিছে চিটি বাম্বাল খাই শুই গৈছে গাইছ বিউটি পাৰ্লাৰ আহি পেলাম এই দুটা এতিয়া আহি পেলা আৰু না গাইছ এই ইয়াতে পাৰত ভাবি আছে আৰু না কাম বন নাই সদায় গ্ৰাছলেণ্ডতে আহি থাকিব লাগে আৰু না এইখিনি গিলে নামান গিলে ভৰ পাই কাৰণে আমাৰ ছাৰে অফিচৰ পৰা আহি পালে আমি আহোঁ
খালে ফোন মাৰি দে আমি আহি যাম তো গাইজ এতিয়া যাইছোঁ আমি একবাৰ ঘূৰি আহোঁ না ইয়াৰ আপি 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 চাব যাওঁ আমি এতিয়া আপি কিমান চাবি এতিয়া আপি 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 দুনিয়াৰ আপি যায় তাতে কিমান আপি চাবি এইবাৰ ক'ৰ পৰা আছি আপি এইবাৰ গাইজ আপি আপি গাইজ চাওঁ খালি ৰিল 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 চব ৰিল বেলেগ নাই গাইজ গ্ৰীণ গ্ৰীণ আৰু ৰিল না গ্ৰীণ আৰু ৰিল ভাল বেলেগ নাই গ্ৰীণ নাই নাপানা গাইজ কি গম আছে না পাত্তাটো মিলাব খোজোঁ আৰু না গাইজ একেটা হ'ল আমাৰ এইকেইটা চাপৰি গিলা এইকেইটা চাপৰি চাপৰি কি বুলি কয় না কেইটামান কেইটামান লগাল পালং আৰু না এনে ফটো চটো মই মাৰি দিলং কিবা ৰিল চিট শ্বুট কৰি দিলং এনে এতিয়া ফটো উঠিছে আৰু না গাইজ দেখাইছোন নক গাইজ ৰিল ঐ না ভিডিঅ' ব্লগ ইউ ৱেলকাম সাবস্ক্ৰাইব কৰি দিম মই চবে এই দৰ্শকখিনি কথাই কৈছো ঐ দে ঐ গাইজ এনে ফটো চটো উঠি আছে আৰু না গাইজ ইটো আৰু না বেলেগ লুকছ লাগছিবি ভাল গাইজ এনে 160 আৰু না এইয়া এনে দুটা 160 বুলি ক'ব লাগিব না গাইজ আমাৰ 60 গাইজ এটা বোলে আৰু ফটো উঠে একো ফটো চটো মাৰি দি না গাইজ গাইজ এতিয়া পাগলাৰ দৰে RPM মাৰি আছিল এতিয়া ধৰা খালা আৰু দিবি RPM কেলা চাবিচোন চেয়াত কি হৈছে আমাৰ গাড়ীখন ধৰোঁতে আপোনালোকে malak shit guys গাড়ী চাড়ী লৈ যাং তাৰমানে মাৰামাৰি হৈছে ইয়াতে কমিটিৰ মানে মাৰছি মানে RPM দি থকাৰ কাৰণে এতিয়া আমি সেইকাৰণে গাড়ী নিম আমি লোকেল দেচোন এৰে আমি জাগাৰে কিন্তু হ'লেও বেয়া লাগে না আমাৰে জাগা আমি যদি সেনে কৰোঁ সেইকাৰণে গাড়ীখন লৈ যাং এতিয়া আমি এতিয়া চব গাড়ী চাড়ী নিম এইগিলা গোটাই গাড়ী চাড়ী নেই পুৰা একদম হেৰি হৈছে কাৰ চাৰ লৈ আছোঁ পুৰা একদম হা যো ব্লগটো বনালি না মিয়া মাৰামাৰি গাইছ মিয়া মাৰামাৰি গেলা কমিটিৰ মানুহে মাছি RPM দি থকা মানুহকেইটা ঘৰত যাওঁ এতিয়া ভাল আমিও দেখো গাইছ এতিয়া আমি ঘৰত যাইছোঁ বেয়া মাৰামাৰি ভাল ভিডিঅ'টো যদি ভাল লাগে ভাল লাইক শ্বেয়াৰ কমেণ্ট গোটাই কৰি দিবি ছাবস্ক্ৰাইব কৰিব নাপাৰিবি আৰু বেল আইকনটো টিপবা নাপাৰিবি টিপি মানে ভাল লাগে আমাৰো ভাল আমি ভাল গাঁৱৰ পৰা উঠি আহা চলি হয় ভাল কিবা এটা কৰিব খুজিছোঁ গেলা ছাবস্ক্ৰাইব কৰি দিলে ভাল লাগে দে কালি লগ পাম পিছে